বৰ্তমান অসমৰ যি বান পৰিস্থিতি সেই ভয়াৱহ বান পৰিস্থিতিত অসমৰ জনসাধাৰণ জৰ্জৰিত হৈছে আৰু অসমৰ প্ৰায়বোৰ জিলা এতিয়া জলমগ্ন হৈছে। গুৱাহাটী মহানগৰীকে প্ৰমুখ্য কৰি প্ৰায়বোৰ ঠাইতে জলমগ্ন হৈছে। আজি আমি ছাত্ৰ সন্থাৰ এটা সদনলৈ হাজো অঞ্চললৈ আহিছোঁ। মুখ্যমন্ত্ৰীৰ গৃহ জিলা, এই জিলাত আচলতে ৰাইজৰ যি দুৰ্দশা, ৰাইজ যেনেকৈ জৰ্জৰিত হৈছে, আমি চৰকাৰ প্ৰশাসনক এটাই আহ্বান জনাইছোঁ, ৰাইজক পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা প্ৰদান কৰক। এই মুহূৰ্তত ৰাইজক উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰক। পশুধন, শিশুৰ খাদ্য লগতে শিশুৰ চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰক আৰু ৰাইজে যি দুৰ্ভোগ ভুগিছে সেই দুৰ্ভোগৰ সময়ত আপোনালোকে যুদ্ধকালীনভাৱে ইয়াত যি ধৰণে প্ৰস্তুতি চলাব লাগে সেই প্ৰস্তুতি চলাওক আৰু বানপানীক যিদিনাখনলৈকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নোৱাৰিব সেইদিনাখনলৈকে ৰাইজে এনেকৈ দুৰ্ভোগ ভুগি থাকিব। বিহাৰ বা অন্যান্য ৰাজ্যত যেতিয়া এনেকৈ বানপানী হয় তেতিয়া কেন্দ্ৰীয় চৰকাৰে হাজাৰ কোটি টকাৰ পেকেজ মুকলি কৰে, কিন্তু অসমত যেতিয়া বানপানী হয়, অসমৰ ৰাইজ যেতিয়া এবুকুলৈকে পানীত ডুব গৈ থাকে, তেতিয়া কেৱল প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীলৈ এটা ফোন কৰিয়েই দায়িত্ব সামৰে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীসকলেও তাত ধন্যবাদ দি তেখেতসকলক বাহবা দিয়ে। এইবিলাক কাম যেতিয়ালৈকে চলি থাকিব অসমৰ ৰাইজে ইয়াৰ পৰা কেতিয়াও উদ্ধাৰ নাপায়। সেইকাৰণে আমি কৈছোঁ ৰাইজক এই সময়ত ৰাইজৰ কাষত থিয় দি উদ্ধাৰ কাৰ্য ক্ষীপ্ৰতৰ কৰক। ৰাইজে ককবকাই আছে, বহু ঠাইত যোগাযোগ বিচ্ছিন্ন হৈছে, তাত তেখেতসকলৰ ৰাইজ আচলতে জীয়াই আছেনে, ৰাইজে কেনেকৈ আছে এই আচলতে তথ্যবিলাক চৰকাৰৰ হাতত নাই, তেখেতসকলৰ পৰিয়ালবৰ্গৰ হাতত নাই। এই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে অসমৰ কাৰণে বান সমস্যাটো সমাধানৰ কাৰণে বিজ্ঞানসন্মত পদ্ধতিৰে বানপানী কেনেকৈ ৰোধ কৰিব পাৰি তাৰ কাৰণে তেখেতসকলক কেন্দ্ৰীয় চৰকাৰক পেকেজ ঘোষণা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।